Hello everyone, welcome all of you to Joel's classes. So today in this video we'll discuss about fundamental rights of Indian Constitution. So মৌলিক অধিকাৰ বিষয়ে আমি আলোচনা কৰিম ভাৰতীয় সংবিধানৰ. So part 3 of Indian Constitution deals with fundamental rights. ভাৰতীয় সংবিধানৰ 3 নম্বৰ দফাত মৌলিক অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা আছে. And বিভিন্ন আৰ্টিকলে এই বিষয়ে কৈছে আৰু আমি হেবিলাক আলোচনা কৰিম. So in part 3 from article 12 to 35 deals with various fundamental rights which are conferred to citizens as well as some are conferred to foreigners also. So first article 12. So definition of states. So in Article 12, it gives the definition of state. According to Article 12, state is a combination of legislative, executive organs of both center as well as state, and it also included municipalities and panchayati raj institution. So gotei bostu khini ekeloge state to গঠন কৰে, and nowhere in the Indian Constitution it is mentioned that India is a nation. Rather, it is mentioned everywhere in the Constitution that India is a state. So next, Article 13. So law that are inconsistent with or in derogation of fundamental rights shall be void. That means এনেকুৱা এখন আইন যিখন আইনে মানে আমাৰ মৌলিক অধিকাৰ খৰ্ব কৰিব পাৰে সেইখন আইন অসাংবিধানিক বুলি ঘোষণা কৰিব পাৰে আৰু সেই দায়িত্বটো ন্যস্ত কৰা হৈছে মহামান্য উচ্চতম ন্যায়ালয়ৰ ওপৰত. So next, right to equality. So article 14 says equality before law and equal protection of law. So আইনৰ দৃষ্টিত সব সমান আৰু আইনৰ ৰক্ষণাবেক্ষণ দিয়াটো প্ৰতিজন নাগৰিকৰে কৰ্তব্য. এটো article 14 কৈছে. Article 15 কৈছে prohibition of discrimination on the grounds of religion, race, caste, sex and place of birth. ভাৰতীয় চাৰিসীমাৰ ভিতৰত আমি কাকো ধৰ্মৰ নামত, ৰেছৰ নামত, জাতিৰ নামত, লিংগৰ নামত বা জন্ম হোৱা স্থানৰ নামত কি কৰিব নোৱাৰো, বৈষম্যমূলক আচৰণ কৰিব নোৱাৰো. And according to constitution, that is a offense, and various acts have been enacted under this article so far, and according to those provisions of those act, the person who are involving in such type of illegal activities should be punished. So আইন মতে সেই ব্যক্তিসকল কি হয়, দণ্ডনীয় হয় যিয়ে এনেকুৱা ধৰণৰ কাৰ্যক প্ৰশ্ৰয় দিয়ে. So এইটোৱে হৈছে আৰ্টিকল 15ৰ মূল বিষয়বস্তু. নেক্সট আৰ্টিকল 16. তো 16 নম্বৰ অনুচ্ছেদত কি কোৱা আছে, ইকুৱেল অপৰচুনিটি ইন দ্য মেটাৰ্ছ অফ পাব্লিক এমপ্লয়মেণ্ট. So চৰকাৰী চাকৰিৰ ক্ষেত্ৰত irrespective of any religion and caste, every citizen can apply for government job. So nobody can prevent them to do that. So that is article 16. Now article 17 is abolition of untouchability and prohibition of its practice. So আমি untouchability কি কৰিব নোৱাৰো, প্ৰেক্টিছ কৰিব নোৱাৰো, তাত বাধা আৰোপ কৰা আছে. আৰু কোনোবাই যদি বস্তুটোৰ লগত জড়িত হয়, untouchability প্ৰশ্ৰয় দিয়ে, যেনে untouchability মানে নিম্ন বৰ্গৰ মানুহে উচ্চ বৰ্গৰ মানুহক চুব নোৱাৰে, লাইক ডেট, এনেকুৱা ধৰণৰ কথাবিলাক ভাৰতীয় সংবিধানে সম্পূৰ্ণৰূপে সংবিধান বিৰোধী বুলি কৈ থৈ দিছে আৰ্টিকল 17ত. So আৰু সেই কামত লিপ্ত হলে আইনমতে দণ্ডনীয় হ'ব. নেক্সট কোৱা আছে আৰ্টিকল 18ত abolition of title except military and academic. So আমি প্ৰতিজন ভাৰতীয়ই নিজে ইচ্ছামতে কি কৰিব নোৱাৰো, নামৰ পিছত বা নামৰ আগত উপাধি কিছুমান লগাব নোৱাৰো. যেনে কেনেকুৱা উপাধি, কোনোবাই যদি এৱাৰ্ড পায়, সাপোজ ভাৰত ৰত্ন পালে, পদ্মশ্ৰী পালে, পদ্ম বিভূষণ পালে, সেই এৱাৰ্ডটোৰ নামৰ পিছত বা নামৰ আগত
লগাব নোৱাৰে সেইটো হল এটা দণ্ডনীয় অপৰাধ এক্সেপ্ট মিলিটাৰী আৰু একাডেমিক টাইটেলবিলাক লগাব পাৰিব যেনে ডক্টৰ লিখিব পাৰিব কোনোবাই কৰ্নেল লিখিব পাৰিব লেফটেনেণ্ট লিখিব পাৰিব এনেকুৱা ধৰণৰ সো নেক্সট আহিলে right to freedom article 19 says protection of six rights regarding freedom so ছয়টা ৰাইটৰ বিষয়ে কৈছে so that is freedom of speech আমাৰ কথা কোৱাৰ অধিকাৰ আছে বাক স্বাধীনতাৰ অধিকাৰ তাত কোনেও বাধা আৰোপ কৰিব নোৱাৰে except আমি দেশৰ এগেইনষ্টত ক'ব নালাগিব that is considered to be an offense so next হৈছে আমি এছ'চিয়েশ্যন ফৰ্ম কৰিব পাৰোঁ দল সংগঠন গঠন কৰিব পাৰোঁ মুভমেণ্ট কৰিব পাৰোঁ ভাৰতবৰ্ষৰ টেৰিটৰীৰ ভিতৰত যিকোনো ঠাইৰ ভিতৰত ঠাইলৈ চ' নেক্সট আমি গণতান্ত্ৰিক আন্দোলন কৰিব পাৰোঁ চ' প্ৰচেছন কৰিব পাৰোঁ চ' দিছ অল আৰ মেনশ্যন ইন আৰ্টিকল 19 that is the which gives the protection to six right which is related to freedom next article 20 কৈছে protection in respect of conviction for offenses কাৰোবাক আমি দোষাৰোপ কৰিব নোৱাৰোঁ মিছাকে দোষাৰোপ কৰিব নোৱাৰোঁ except যদি সেই ব্যক্তিজনে কোনো ধৰণৰ আইন বিৰোধী কাম নকৰে বা আইন উলংঘা নকৰে সো সেই ক্ষেত্ৰত ৰক্ষণাবেক্ষণ দিয়া হৈছে মিছাতে কাৰোবাক অভিযোগ জাপি দিব নোৱাৰোঁ আৰু কোনোবা ব্যক্তি যদি এটা আইনত মানে এই আৰ্টিকল 20 ৰ অধীনত এবাৰ কিবা এটা কামত লিপ্ত হয় এবাৰ পানিশমেন্ট পাই যায় তাক দ্বিতীয়বাৰৰ বাবে সেই একেটা বস্তুত আমি শাস্তি দিব নোৱাৰোঁ সো প্ৰটেকশ্যন 21ত কৈছে প্ৰটেকশ্যন অফ লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি সো নেক্সট আমাৰ আহি গ'ল আৰ্টিকল 21A সো 21A কি কৈছে ৰাইট টু এলিমেণ্টাৰী এডুকেশ্যন প্ৰাথমিক শিক্ষাৰ অধিকাৰ সবকে দিয়া হৈছে সো প্ৰতিজন শিশুৱে 6 বছৰৰ ওপৰৰ প্ৰতিজন শিশুকে প্ৰাথমিক শিক্ষা দিয়াটো দেশৰ দায়িত্ব প্ৰতিজন নাগৰিকৰ দায়িত্ব আৰু সেইটো সবৰ অধিকাৰ আৰু তাৰ পৰা আমি কাকো বঞ্চিত কৰিব নোৱাৰোঁ সো আৰ্টিকল 22 কৈছে প্ৰটেকশ্যন এগেইনষ্ট এৰেষ্ট এণ্ড ডিটেনশ্যন ইন চাৰ্টেন কেছেছ এৰেষ্ট কৰাৰ পিছত এজন ক্ৰিমিনেলক কিছুমান ক্ষেত্ৰত প্ৰটেকশ্যন দিছে যেনে আমি ক্ৰিমিনেলজনক 24 ঘণ্টাৰ ভিতৰত মেজিষ্ট্ৰেটৰ সন্মুখত হাজিৰ কৰাব লাগে আৰু এনেকৈ বহুত আছে সো ডেট ইজ দ্য প্ৰটেকশ্যন আৰ্টিকল 22 সো নেক্সট ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন শোষণৰ বিৰুদ্ধে যিকেইটা ৰাইট আছে সো আৰ্টিকল 23 কৈছে প্ৰহিবিশ্যন অফ ট্ৰেফিক ইন হিউমেন বিংছ এণ্ড ফৰ্চ লেবাৰ মানুহৰ দেহ ব্যৱসায়ত বাধা দিছে সো মানুহৰ বস্তু পণ্য সামগ্ৰীৰ দৰে কিনা বেচা কৰিব নোৱাৰে আৰু কাৰোবাক ইনডেনচিয়ৰ্ড লেবাৰ বুলি কোৱা হয় কৃতদাস অৰ্থাৎ যাক আমি কামত লগাওঁ সেই মানুহক জোৰ জবৰদস্তি কাকো কামত লগাব নোৱাৰে সো হেতু আৰ্টিকল 23 কৈছে আৰ্টিকল 24 কৈছে প্ৰহিবিশ্যন অফ এমপ্লয়মেণ্ট অফ চিলড্ৰেন ইন ফেক্টৰীজ সৰু ল'ৰা ছোৱালীক 14 বছৰৰ তলৰ স্পেচিয়েলি we cannot indulge them into to work in factories and hazardous work like construction and so on so আমি child labor against কোৱা হৈছে ইয়াতে আৰু 2009ত এখন এক্ট পাছ কৰিছিলে পাৰ্লিয়ামেন্টত আৰু সেই পাৰ্লিয়ামেন্টত এখন এক্ট অনুসৰি কমপ্লিট চাইল্ড লেবাৰ ইণ্ডিয়াত বেন কৰি দিয়া হৈছিল আৰু তাত যদি কোনোবাই প্ৰেক্টিছ কৰে সেইটো এটা ডাঙৰ অপৰাধ বুলি গণ্য কৰা হয় সো নেক্সট আহিলে right to freedom of religion article 25 or 28 লৈ এটা আৰ্টিকলে কি কৈছে ৰিলিজিয়াছ ফ্ৰীডম অৰ বিষয়ে কৈছে সো প্ৰত্যেক ধৰ্মৰ কিছুমান ফ্ৰীডম আছে নিজৰ ইনষ্টিটিউচন মেনেজ কৰিব পাৰে লাইক দ্যাট সো নেক্সট আহিলে কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট অফ মাইনৰিটি কমিউনিটিৰ মানে বা কালচাৰেল আৰু এডুকেশ্যনেল ৰাইটৰ বিষয়ে আৰ্টিকল 29 আৰু 30ত কোৱা আছে So next important hol article 32 right to constitutional remedies it is very important article hoy bharatiya সংবিধানৰ এই আৰ্টিকলে সুপ্ৰিম কোৰ্টক এনেকুৱা এটা পাৱাৰ দি থৈ দিছে যিটোৰ অধীনত সুপ্ৰিম কোৰ্ট has the authority to enforce the violation of fundamental right যদি কোনোবাই ফান্ডামেন্টাল ৰাইট ভায়োলেট কৰে ডাইৰেক্টলি সুপ্ৰিম কোৰ্টৰ ওচৰত সেই
ভুক্তভোগীজন গৈ আপিল কৰিব পাৰে আৰু সুপ্ৰিম কোৰ্টে আন্ডাৰ 32 কিছুমান ৰিট ইস্যু কৰিব পাৰে সেই ৰিট কেইটা হৈছে এক নম্বৰ হিবিয়াছ কৰ্পাছ বুলি কোৱা হয় নেক্সট কি হয় মেন্ডামাছ বুলি কোৱা হয় থাৰ্ডটো কি হয় প্ৰহিবিশ্যন বুলি কোৱা হয় 4 নম্বৰটো হ'ল চাৰ্টিয়ৰি এণ্ড 5 নম্বৰটো হ'ল কিয় ৱাৰেণ্টো দিজ আৰ দ্য ৰিট ইছ্যুড বাই দ্য Supreme Court in order to enforce the violation of fundamental right. So this is all about for today's video. So thanks for watching. Thank you.